বৰ্তমান পাঁচটা বিভাগত বৃহৎ নিযুক্তিৰ বিভিন্ন ধৰণৰ পোষ্টৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ চলি আছে। এই ভিডিঅ'ত জনাই দিব কি বিভাগৰ পোষ্টৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ চলি আছে, বেসিক তথ্যখিনি জনাই দিব। বৰ্তমান পাঁচটা বিভাগত 67,064 ভ্যাকেন্সিৰ অনলাইন ফৰ্ম ফিল আপ চলি আছে। যিসকল ক্যান্ডিডেট মিনিমাম 8 পাস বা মেট্ৰিক পাস বা 12 পাস বা BA BCom BSc পাস হৈছে সেইসকল ক্যান্ডিডেট অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। পুৰুষ আৰু মহিলাই অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া মই ক্যান্ডিডেটক প্ৰথম বিভাগৰ ভ্যাকেন্সিৰ বেসিক তথ্যখিনি জনাম। প্ৰথম বিভাগটো হ'ল UPSC ND আৰু NR অনলাইন ফৰ্ম ফিল আপ চলি আছে। যিসকল ক্যান্ডিডেট আৰ্মি বা নেভি বা এয়াৰ ফোর্স হ'ব বিচাৰিছে, মানে যিসকলে ইন্ডিয়ান আৰ্মি বা ইন্ডিয়ান নেভি বা এয়াৰ ফোর্স হ'ব বিচাৰিছে সেইসকল ক্যান্ডিডেট বৰ্তমান UPSCৰ ND আৰু NR ফৰ্ম ফিল আপ কৰিব পাৰিব। ND মানে হ'ল নেশ্যনেল ডিফেন্স একাডেমি, NA মানে হ'ল নভেল একাডেমি। যেতিয়া ক্যান্ডিডেট সিলেকশন হ'ব হোৱাৰ পিছত নেশ্যনেল ডিফেন্স একাডেমি ট্ৰেইনিং দিব আৰু নভেল একাডেমিত ট্ৰেইনিং দিব। ট্ৰেইনিং সম্পূৰ্ণ হোৱাৰ পিছত ক্যান্ডিডেট ইন্ডিয়ান আৰ্মি, ইন্ডিয়ান নেভি বা ইন্ডিয়ান এয়াৰ ফোর্স হ'ব পাৰিব। সৰ্বমুঠ ভ্যাকেন্সি আছে 400। যিসকল ক্যান্ডিডেট 12 পাস সেইসকল ক্যান্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। পুৰুষ আৰু মহিলাই অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। যিসকল ক্যান্ডিডেট এই পদমত আবেদন কৰিব বিচাৰিছে সেইসকল ক্যান্ডিডেট কাম কৰিব। এই ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক পাব, লিংকত ক্লিক কৰি অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া মই 2 নম্বৰ বিভাগৰ পোষ্টৰ বেসিক তথ্যখিনি জনাম। 2 নম্বৰ বিভাগটো হ'ল দিল্লী পুলিচত পোষ্ট মুকলি আছে হেড কনস্টেবল। সৰ্বমুঠ ভ্যাকেন্সি আছে 835। যিসকল ক্যান্ডিডেট 12 পাস সেইসকল ক্যান্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। পুৰুষ আৰু মহিলাই ফৰ্ম ফিল আপ কৰিব পাৰিব। যিসকল ক্যান্ডিডেট হেড কনস্টেবল ইন দিল্লী পুলিচ এই পোষ্টত আবেদন কৰিব বিচাৰিছে সেইসকল ক্যান্ডিডেট কাম কৰিব। এই ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক পাব, লিংকত ক্লিক কৰি অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া মই 3 নম্বৰ বিভাগৰ পোষ্টৰ বেসিক তথ্যখিনি জনাম। 3 নম্বৰ বিভাগটো হ'ল ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিসাৰ্চ ইনষ্টিটিউট। এই বিভাগৰ বৰ্তমান ফৰ্ম ফিল আপ চলি আছে, অৰ্থাৎ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত 462 ভ্যাকেন্সি বৰ্তমান খালী হৈ আছে। পোষ্টৰ নাম হ'ল এছিষ্টেণ্ট পোষ্টৰ পদ মুকলি হৈছে। যিসকল ক্যান্ডিডেট ব্যাচেলাৰ ডিগ্ৰী পাস সেইসকল ক্যান্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব, মানে BA BCom BSc ক্যান্ডিডেট পাস কৰিব পাৰিব। যিসকলে BA BCom বা BSc পাস কৰিছে সেইসকল ক্যান্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া মই 4 নম্বৰ বিভাগৰ পোষ্টৰ বেসিক তথ্যখিনি জনাম। 4 নম্বৰ বিভাগটো হ'ল ইণ্ডিয়া পোষ্টৰ বৰ্তমান ফৰ্ম ফিল আপ চলি আছে। যিসকলে পোষ্ট মাষ্টাৰ হ'ব বিচাৰিছে সেইসকল ক্যান্ডিডেট ইণ্ডিয়া পোষ্টৰ 38,926 পোষ্টৰ অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। বৰ্তমান ফৰ্ম ফিল আপ চলি আছে। যিসকলে মেট্ৰিক পাস সেইসকল ক্যান্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু ইয়াতে এটা গুড নিউজ হ'ল কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে, জাষ্ট মেট্ৰিকত কিমান নম্বৰ পাইছে সেই নম্বৰ ভিত্তিত মেৰিট লিষ্ট দিব। যিসকলে সিলেকশন হ'ব সেইসকল ক্যান্ডিডেট জব পাব। যিসকল ক্যান্ডিডেট ইণ্ডিয়া পোষ্টৰ GDS পোষ্টত আবেদন কৰিব বিচাৰিছে সেইসকল ক্যান্ডিডেট কাম কৰিব। এই ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক পাব, লিংকত ক্লিক কৰি ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া মই 5 নম্বৰ বিভাগটোৰ তথ্যখিনি জনাম। 5 নম্বৰ বিভাগটো সকলোৱে গম পাইছে, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বৰ্তমান ফৰ্ম ফিল আপ চলি আছে। 26,441 ভ্যাকেন্সিৰ বৰ্তমান ফৰ্ম ফিল আপ চলি আছে। ইয়াত 8 পাস মেট্ৰিক পাস 12 পাস BA BCom BSc পাস ক্যান্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াত যদি ক্যান্ডিডেটৰ কোনো ধৰণৰ অভিজ্ঞতা নাই, মানে একেবাৰে ফ্ৰেছাৰ হয়, সেইসকল ক্যান্ডিডেটক ফৰ্ম ফিল আপ কৰিব পাৰিব। এইখিনি আছিল 5টা বিভাগৰ তথ্য ক্যান্ডিডেটক জনাই দিয়া হ'ল। যিসকল ক্যান্ডিডেট এতিয়ালৈকে আবেদন কৰা নাই সেইসকল ক্যান্ডিডেট কাম কৰিব। এই ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক পাব, লিংকত ক্লিক কৰি অনলাইন যোগে আবেদন কৰিব পাৰিব। ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক দিছোঁ, এতিয়াই চেক কৰক।